সংখ্যা ৰেখাৰ বিষয়ে অলপ জানিব লাগিব যে সংখ্যা ৰেখা মানে কি ধৰা হ'ল এইডাল সংখ্যা ৰেখা এইডাল সংখ্যা ৰেখাৰ সোঁমাজত কি থাকে শূন্য সংখ্যা ৰেখাৰ সোঁহাতে সদায় ধনাত্মক সংখ্যাবোৰ বহে যেনে 1 2 3 4 5 এনেকৈ যাই থাকিব আৰু শূন্যৰ বাওঁফালে কি হয় ঋণাত্মক সংখ্যাবোৰ বহে -1 -2 -3 -4 -5 -6 এনেকৈ যায় শূন্যৰ সোঁহাতে কি আছে ধনাত্মক সংখ্যা আমি যিমানে ইফালে সোঁহাতে যাই থাকো সিমানে কি হয় সংখ্যাটো ডাঙৰ হৈ যায় থাকে মানে ধনাত্মক সংখ্যা যিবোৰ ধনাত্মক সংখ্যা আছে সোঁফালে যিমানে যাওক সেইফালে কি হৈ যায় ডাঙৰ হৈ যায় থাকে যেনে 1তকৈ 2টো ডাঙৰ 2তকৈ 3টো ডাঙৰ এনেকৈ যিমানে যাওক সিমানে ডাঙৰ হৈ যায় কিন্তু ঋণাত্মকৰ ক্ষেত্ৰত এইটো ওলোটা আমি যিমানে বাওঁফালে থাকো সিমানে মানটো কি হৈ যায় সৰু হৈ যায় থাকে -1তকৈ -2টো সৰু -2তকৈ -2টো সৰু মানে যিমান ডাঙৰ সংখ্যা থাকে যিমান তাৰ আগত মাইনাস হয় সিমানে সংখ্যাটো কি হৈ যায় সৰু হৈ যায় এইটো যদি তোমালোকে বুজি পোৱা তেনেহলে অতি সহজে ঋণাত্মক সংখ্যাৰ সৰু ডাঙৰ ওলাব পাৰিবা